guys, welcome to my YouTube channel Mintu's Vlog. আৰু আজি আমি এটা নতুন ভিডিঅ' আগবাঢ়ি গৈ আছো আৰু মই বহুত দিন ভিডিঅ' দিবও পৰা নাই আৰু আজি মানে কি গাঁৱলীয়া ভ্লগ এটা হ'ব মানে কি আমি আজি বৰশী বাম আৰু বৰলেৰে বৌনে আমি কিহেৰে বৌ আপোনালোকক গোটেইখিনি দেখাম আৰু মোৰ লগত কোন বৰশী বাব কেনেকৈ বৰশী বাম আপোনালোকক গোটেইখিনি আজি দেখাই আছো আৰু আপোনালোকে মোৰ লগত এতিয়া বলক আৰু বলক কোন আহি আছে মই আপোনালোকক দেখাই আছো আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ মোৰ লগত টোপ বিচৰি যাব অনুপ তাক ইমান টাইম ৰখিলোঁ আধা ঘণ্টা মানে তাক ৰখিলোঁ এতিয়া ইহে আহি আছে এইটো তাক ইমানে তাক তাৰমানে ৰখিব লাগে কিবা তাক চবতে আৰু বিয়াত যাব লাগিলেও তাক ৰখিব লাগিব ভোজত গ'লেও তাক ৰখিব লাগিব তাক চবতে আৰু তাক ৰখি থাকিব লাগে ইমান লেডিজ এতিয়া ইহে আহি আছে আমি হাতী লৈ ল'লোঁ তাৰপিছত বাল্টিং ৰছী অনুপ আহি পেলাক জাল মাৰিব লাগিব এতিয়া আমৰেলি এতিয়া জাল মাৰিব বিচাৰি কিনে আমি আপোনালোকক দেখাই আছোঁ ক'ৰবাত জাল চালমাৰ পালি আৰু আপোনালোকৰ ভিডিঅ'টো চাই যাই থাকক এইবিলাক আমাৰ অমৰ কি খবৰ ভাল ভাল বহুত ভাল অলপ জালমে চালমে পাৰি কিনে বৰ চৰিবোৰ লৈ থাক এফালে চা একবাৰ এইটো আমাৰ গাঁৱৰ হিৰইন বাহ আমি ৰ'দে ৰ'দে এতিয়া আমৰেলি বিচাৰি আছোঁ নাই ক'তো হ'লে পোৱা নাই এইগিলাখানতে আমি বিচাৰি আছোঁ অন কিবা থাকে কিন্তু এইবাৰ দেখোন একো দেখোন নাই চাওকচোন আপোনালোকক মই দেখাই আছোঁ যদি আমৰেলি এখন বিচাৰি পাওঁ মই এতিয়া আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ পিছৰখিনি অনুপ আমি হাতীডাল তেনেকৈ বাল্টিংটো গাঁঠি ল'লোঁ আৰু আমৰেলি আমি বৰ্তমান পাইছোঁ এতিয়া আৰু বলক আপোনালোকক আমৰেলি কেনেকৈ পাৰোঁ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই যাই থাকক কেনেকুৱা লাগে বহুত ধামাকা হ'ব আজিৰ ভিডিঅ'টো চাই থাকক আপোনালোকে আমি কঠীয়া তলৰ মাজে মাজে এনেকৈ আহি আছোঁ এইফালে কাম কৰা মানুহ আছে এইগিলাখান আৰু এইফালে আমাৰ গোপাল মন্দিৰটো আছে আমাৰ গোপাল মন্দিৰ মেইন চবতকৈ ফাৰ্ষ্ট তাৰপিছত ইয়াতে জালমে আছে মই দেখা পাইছোঁ গাইছ এনেকৈ আমি আমৰেলি এখন পাৰিলোঁ আৰু বাল্টিংটোত এনেকৈ টোপ গিলে পৰে চাওঁ মই দেখাই দি আছোঁ এই চাওক এইবিলাক টোপ এই টোপ পৰিলে কি হ'ব জালমেগিলাখান চব মুখে মুখে লৈ যায় আছে আৰু চাইডাও পিছৰখিনি কি হ'ব টোপ বেছি পোৱা নাই বাৰু আৰু আমি ক'ৰবাত বিচাৰি আছোঁ ইয়াতে আৰু পাওঁনে নাপাওঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টোত তো গাইছ এনেকৈ বোকা চোকা খচি কিনে এই চেণ্ডেল বোকাত সোমাই গৈছি তাৰপিছত এইগিলা বোকা চোকা নামি কিনে ইয়াতে পাৰিলোঁ দুখন কামৰূপ এইগিলা দেখছি না গাইছ এইগিলা কেনেকৈ কামৰূপ পাৰা নহয়ে আৰু এনেকৈ আমি দুখন তিনিখন পাৰিলোঁ হ'লেও বেছি টোপ হোৱা নাই কিজানি মই টোপ চাই লওঁ কিমান হৈছে মই টোপখিনি আপোনালোকক দেখাই আছোঁ এই টোপ হৈছে তথাপিও নহতকৈ আৰু এনেকৈ বলকছোঁ আৰু ক'ৰবাত পাওঁ নেকি আমি এই অনুপেও গোটেই তামাম কাম বেছি ভৰি চৰি এনেকৈ আমি নেক্সট ক'ৰবাত পাওঁ নেকি বলক চাই যাই থাকক আপোনালোকৰ ভিডিঅ'টো গম পাব বলক গাইছ এনেকৈ আৰু এখন দেখা পাইছোঁ ইয়াতে ওপৰত আছে এনেকৈ বাল্টিং লগাই দিছোঁ বাল্টিং লগাই দি কিনে এনেকৈ সেইখন নহয় সেইখন পাঁচশ আগতে আমৰেলিখান পাৰি আনিলোঁ আৰু পাৰি অনাৰ পিছত চাওক আমৰেলিখান এতিয়া ঢালি দিব অনুপায় ঢালি দি খেলো এফালে পাৰা যদি এনেকৈ আমি ঢালি দিলোঁ আৰু পাছৰখিনি চাই থাকক আপোনালোকে কেনেকৈ আমি চাফা কৰোঁ এইখিনি কি কৰোঁ এইগিলাক বীৰেন্দ্ৰ কিবা এটা ক'ব নেকি অঁ বীৰেন্দ্ৰ কৈছে কি বৰহিব কিনে মাছটো খাই কিনে ভাল লাগে আৰু আপোনালোকে দেখাই আছোঁ কেনেকৈ চাফা কৰোঁৱে এই আমৰেলি এইগিলা ধুনীয়া আমৰেলি আছে এইগিলা এটা কামৰেলি বৰ দুফাই তামাম দুফাই এইগিলা কামৰকৈ আছে দেখা নাই ইয়াতে এইগিলা तेन सफा कर समझ रहे हो
समझ रहे हो आप समझ रहे हो ना মই চাফা কৰিব লাগিব ই আকৌ চাফা আকৌ কৰিব নাজানে এতিয়া বোলে চব মই বোলে কৰিব লাগিব এই বীৰেন্দ্ৰ পাৰ চাফা কৰি নেবাকে টোপ অলপ দিম টোপ অলপ বহৰি আমি বোৱাই নাই আমি বা মাছ পাওঁ নে নাপাওঁ ঠিক নাই বীৰেন্দ্ৰ আহা চাফা কৰ অলপ তো গাইছ এনেকৈ চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টত গ'লে আমি কেনেকৈ চাফা কি কৰোঁ আপোনালোকে চাই থাকক এই আমডালি এতিয়া চাফা কৰিম দিয়ক তো গাইছ এনেকৈ চাফা কৰি আমি লাষ্ট পৰ্যায়ত আহিলোঁ এই চাফা কৰি আছোঁ চাফা কৰা মানুহগিলা এই আপি আছে আপি চাই এফালে অনুপ আছে অনুপ চাফা কৰি আছোঁ আমি তিনিও চাফা কৰি আছোঁ এনেকৈ আমি চাফা কৰি আছোঁ আৰু এনেকৈ মাছ খোৱা নহয়েই আৰু জালমে পাৰি কিনে এনেকৈ চাফা কৰি এনেকৈ মাছ খোৱা নহয় আৰু দেখা নাই এইবিলাক সহকৰ্মী আমাৰ দিয়ক আৰু এতিয়া আমি কি কৰোঁ আপোনালোকক দেখাই আছোঁ এইখিনি চাফা কৰি কিনে এনেকৈ আমি কমপ্লিট পূৰা চাফা কৰি ল'লোঁ আৰু এতিয়া মানে কি এটা আঠা দিব লাগিব এটা তলতো এটা ভাগ এটা আছে এই গোটাখিনি মানে চাফা কৰি লোৱাৰ পিছত এতিয়া মানে এডাল গছৰ আঠা দিব পাৰিলে ভাল আৰু এডাল ছাটিয়ান গাছ বুলি কয় আমাৰ এইফালে আৰু এডাল গছৰ আঠাটো দিলে তাৰপিছত আঠাটো এৰা নেদে আৰু নহ'লে এইগিলাটো যদি এনেকৈ যদি আমি বওঁ এতিয়া বৰ্তমান যদি এনেকৈ বোৱা যায় তে এইগিলা বহৰিটোত লগৰ লগ এৰা দিব এই গাছডালৰ আঠাটো দিম আৰু আঠা দি কিনে আপোনালোকক দেখাই আছোঁ চাই থাকক समझ रहे हो समझ रहे हो ना আৰু গাইছ এই দুই ভাগত এক বোলে টোপ লাগে দেখছি না গাইছ ইমান কষ্ট কৰি পালিলোঁ কিবা কৰিলোঁ তাক আৰু টোপ লাগে তাকতো হেৰি দিব পাৰি তাক তাক টোপ লাগে কুত্ত বাচ্চা তাক টোপ আৰু গাইছ এতিয়া গোটাখিনি ৰেডি হ'ল আৰু এতিয়া অলপমান জিৰাই লওঁ ভাগৰো ধৰে না বহুত টাইম মোটামুটি 2 ঘণ্টা খালাকে দেখোঁ আমাৰ চাফা কৰাই পাৰাই গোটেইখিনি আমাৰ 2 ঘণ্টা খালাকে টাইম আৰু এতিয়া অলপমান ৰেষ্ট লওঁ 5 মিনিট ৰেষ্ট লওঁ আৰু অলপমান চাহ তাহ খাই লওঁ চাহ তাহ খাই কিনে আমি ডাইৰেক্ট বহৰি বোৱা জেগাত দেখুৱাম ক'ত বহৰি বম কি মাছ পাওঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ আজি আৰু আপোনালোকৰ ভিডিঅ'টো শেষ হ'লে চাই থাকিব স্কিপ নকৰাকৈ দিয়ক আৰু এনেকৈ আমি ইয়াতে বহৰি বব আহিলোঁ এইফালে অনুপ আছে এইটো অনুপে কিবা টোপ চিটাই দি আছে আৰু কিবা মাছে ধৰা আৰু এফালে অজিত দাদাহঁতে কাম কৰি আছে এইটো অজিত দাদাহঁতৰ আপা এইটো আৰু এই মোক দেখা পাই কিনে চাই আছে আৰু দিয়ক আপোনালোকে চাই থাকক ভিডিঅ'টো কি মাছ পাওঁ পিছৰখিনি চাই থাকক আপোনালোকে তো গাইছ এটা মাছ এটা পালোঁ এইটো মাছ চেং এই যাত্ৰা তো হ'লেও যাত্ৰা কৰি থওঁ আৰু এইনো চেং গাইছ এইটো ছেকেণ্ড মাছ আমাৰ এইটো কাৱৈ মাছ এইটো প্ৰকাণ্ড কাৱৈ এইটো গাইছ এনেকৈ আমি বহুত টাইম এনেকৈ বৰশী বুই মাছ পালোঁ ইও পালাক কেইটামান অনুপে তাৰপিছত কি মাছ পালোঁ আপোনালোকক মই ঘৰত যাই কিনে দেখাই আছোঁ এতিয়া খালে দেচোন উলিওৱা মিলে অলপ টান হয় সেইটো কাৰণে মই আপোনালোক ঘৰত যাই কিনে দেখাই আছোঁ কি মাছ পালোঁ আৰু চাই থাকক আপোনালোকৰ ভিডিঅ'টো শেষ হওক গ'লে আৰু গাইছ বেছি মাছ পোৱা নাই 6টা কাৱৈ পালোঁ তাৰপিছত চেং 2টা পালোঁ আৰু শ'ল এটা পালোঁ এই আৰু মাছ দিয়ক আৰু ঘৰৰে মাছ কষ্ট কৰি পোৱা মাছ এইকেইটা মাছকেইটা যাতে থৈ দিওঁ এতিয়া আৰু খাওঁ কান্দে চিন্তাই এতিয়া ভাত চাত হৈ গ'লাক এতিয়া ৰাতি খাব লাগিব এইকেইটা দিয়ক বাৰু গাইছ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু এনেকৈ ৰ'দত মানে কি এনেকৈ বহৰি বৈ কিনে মানে কি অলপ ভ্লগিং কৰা অলপ টান হয় আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু আগলৈও যাতে এনেকুৱা ভাল ভিডিঅ' যাতে আপোনালোকৰ আগলৈ মই যাতে দি থাকিব পাৰোঁ এইখিনিয়ে আৰু ধন্যবাদ।